হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল হতাশুৰ ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। এতিয়া বাজি আছে 10টা। মানে আজি বাইদেউ যাব মাজুলী। এইকেইদিন আছিল ছুটীত, তাই 1 মাহ ছুটীত আছিল, তো আজি যাব তাই মাজুলী। তাৰ কাৰণে হেৰি কৰি আছোঁ। আৰু এতিয়া আছোঁ মই একবাৰ পুৰণ বস্তিক লাগি, মানে আমাৰ হাজিৰা মানুহ লাগিছে, দাদাহঁতৰ হাজিৰা মানুহ লাগি আছে। তাক কালি একবাৰ চাব আছোঁ, চাওঁ কি কৰিছে কি কৰা নাই। ৰাস্তাটো গোটেই পানী হৈছে, পথাৰত যাবাক লাগি উপায় নাই। যাওঁ তাকে লাগি একবাৰ চাই আহোঁ। ৰাস্তাটো নতুনকৈ কোনোবাই বনাইছে, ইফালেদি যাব লাগিব আৰু বস্তিক লাগি। আগতে এইবিলাক গোটেই পানী আছে, এতিয়া কোনোবাই ৰাস্তাটো বনালা। আহি কিনে মই বস্তি নাপাওঁতে এটা জেগা এটাত ৰখিছোঁ। জেগাখিনি তাৰ ভাল লাগছে। মানে আগতে ইয়াতে মহা জংঘল আছিল, মানুহ চানুহ আহিব নোৱাৰা আছিল। চোৰা তোৰ পৰা আদি কৰি একদম পুৰা মানে জংঘল আৰু সাপে হেৰিয়ে ভৰ্তি হৈ থাকে। কোনো মানুহ আহিব নোৱাৰে ইয়াতে, হেৰি কৰিব নোৱাৰে। সেইদিনা মানুহ চলাচল নহ'লে জেগাগিলাখনত মানুহে কয়ে কি ভয়ে ভূত, ভয়ে কিবা সেনেকুৱা। কিন্তু ইয়াতে এতিয়া যেতিয়াৰ মানুহ চলাচল হ'ল, মানে বেছি দিন হোৱা নাই। ইয়াতে গাছ কাটছে, গাছ কাটোঁতে কিজানি মানুহ আহিছে, এটা চাং এখন বনাইছে। সেই জেগাটো একদম পূৰা ধুনীয়া শান্তিৰ পৰিৱেশ বুলি ক'ব লাগিব। ইমান এটা হেৰি নাই, গাছৰ তলত বহা মজাই বেলেগ। কিন্তু সেই আৰু আগতে এইখিনি জেগাত দেখিলে ভয় লগা আছিল। আৰু এইগিলাখান গোটেই জংঘল, এই কাষৰ দিগিলা আছে, এইগিলা কাষৰ দিগিলা জংঘল গোটেই। কিন্তু এইখিনি জেগাতো আৰু জংঘল আছিল। কিন্তু এতিয়া এইগিলাখান চাফা কৰিলে, কৰি চাংখানো বনালা। গাছ কাটোঁতে যে চাংখান বনাইছিল, ত' থাকি ভাল লাগছে জেগাখিনি। ধুনীয়াকৈ গাছৰ তলত আছোঁ, ধুনীয়া বতাহ দি আছে। আৰু গৰম গৰম ভাৱ এটা হৈ আছে, বতাহ দি আছে, ভাল লাগছে। মানে সেই আৰু মানুহ চলাচল হ'লে ভূতেও তাতে বাহ নলয়, একো নহয়, সেনেকুৱা। ভাল লাগছে জেগাখিনি। এই জেগাৰে আপোনালোকক এটা বস্তু দেখাই দিওঁ, মানে বাঁহ চুপটো দেখাই দিওঁ। কিবা এটা ভাল লগা আছিল, ধুনীয়া লগা আছিল বাঁহ চুপটো। চাওকচোন, কিবা ঘূৰাই হৈ গৈছে বাঁহখিনি, সিফালে হালি আছে, মজা লগা আছিল বাঁহ চুপটো। বাঁহ কাটি বাঁহ লৈ যাই আছে। ডাঙৰ ডাঙৰ বাঁহ লৈ আহি আছে। বাঁহৰ তলৰ পৰা এতিয়া ওলালোঁ, এডাল ধুনীয়াকৈ কান্ধত বাঁহ এডাল লৈ কিনে এতিয়া ঘৰলৈ যাই থাকোঁ। আৰু তাৰপৰা ধুনীয়াকৈ ওলাই দিলোঁ। এতিয়া যাম চাৰিআলিত অলপ বজাৰ আছে। বজাৰখিনি কৰা হোৱাৰ পাছত আকৌ এইবাৰ গধূলি আকৌ বাইদেউক লৈ যাব লাগিব। চাৰিআলিত নাইট চুপাৰ তুলি দিব লাগিব। নাইট চুপাৰৰ পৰা চিধাই যায় মাজুলী কমলাবাৰী পাব যায়। আৰু এইটো চাকৰিৰ জেগা, যাই থাকোঁ আৰু পৰাই। আৰু এতিয়া যাব লাগিব চাৰিআলিক লাগি, দেউতাক লৈ কিনে যাওঁ, বজাৰখিনি কৰি কিনে আহোঁ। আহি পালোঁ বজাৰ, ধুনীয়াকৈ বজাৰখিনি কৰি লওঁ, লৈ কিনে আৰু ইয়াৰ পৰা ওলাই দিওঁ। এই বতৰটো কিবা বেয়াকৈ আছে, একবাৰ ৰ'দো দি আছে, তো আকাশখনো ক'লা হৈ আছে। বৰষুণে দিবনে কিয়ে কৰে একদম বুজি নাপাওঁ, কিবা এইগিলাখান এতিয়া। আৰু তাকালি আৰু বজাৰখিনি কৰি লওঁ, লৈ কিনে চিধাই চিধাই ঘৰত যাই থাকোঁ। এইমাত্ৰ আহি পালোঁ চাৰিআলিৰ পৰা ঘৰ। মানে চাৰিআলি বজাৰ কৰি থাকোঁতে বা বজাৰৰ মহিমা ধৰিবই নোৱাৰি। একদম পূৰা আকাশ খোলা কৰি আহিছে, বতাহ একদম মানুহ ৰ'ব নোৱাৰা কৰি পেলাইছে। তাৰপাছত 2 মিনিটত আকাশ চাফা, বতাহ বন্ধ আৰু ৰ'দ ফাটা। বুজিব আৰু কি কৈছোঁ মই, তাৰমানে ফাটা আৰু। গা চা ধুলোঁ, ধুই ভাত পানী খাই লৈ কিনে অলপ ৰেষ্ট ল'লোঁ। এতিয়া বাজি 4:30। এতিয়া নক'লে আগে বাইদেউক লৈ যাওঁ, গাড়ী আহিব 5টা বজাত, গাড়ী আহিব নাইট চুপাৰ। তাতে চাৰিআলিত লৈ যাই কিনে চাৰিআলিত গাড়ীত তুলি দিম। দিয়াৰ পাছত কালি ৰাতিপুৱা 8টা 8:30 বজাত তাই পাই যাব। হেৰি কমলাবাৰী ক্ষেত্ৰত পাই যাব। তাৰ পৰা আকৌ আৰু 8 কিলোমিটাৰ যাব লাগিব ভিতৰত, মানে আকৌ মাৰুতি লৈ কিনে যাব লাগিব ভিতৰত লাগি। তেতিয়া পাব আৰু কালি 8টা 8:30 বজাত সেইখিনি পাই যাব। যাই আছোঁ চাৰিআলিক লাগি, বাইদেউক লৈ কিনে বাইদেউক থ'ব যাই আছোঁ। গাড়ী আহি পাওঁ বুলি কৈছে, মানে নলবাৰী পাওঁ বুলি কৈছে। কিটান আহিব কিটান নাই সেইটো চাই লওঁ। 5টা বজাত আহিব, বাইদেউক থৈ কিনে গুচি আহিম। গাড়ী জাষ্ট এইমাত্ৰ আহি পেলাই নাইট চুপাৰ আহি গৈছে। এই উঠছি আৰু গাড়ীত বাইদেউ যাব আৰু। বাইদেউ গেল নাইট চুপাৰ গেল।
2,000 years later. বাইদেউক থৈ কিনে তাৰ বাইদেউ যোৱাৰ পাছত মই গ'লোঁ এটা লগত তাত যাই কিনে অলপ খেলা চালোঁ আজি IPL চলি আছে খেলা চালোঁ অলপ চাই কিনে এই জাষ্ট ঘৰ পাইছোঁ আহি আৰু এই মাত্ৰ ঘৰ সোমাইছোঁ বৰষুণো দিলে সেইকাৰণে পটাপট ঘৰত আহিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিওঁ লগ পাম আকৌ বেলেগ এটা ব্লগত তেনেহ'লে বাই বাই